বন্ধুসকল মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা বেয়া খবৰ আৰু সেই বেয়া খবৰটো হ'ল যে আমাৰ বা আপোনালোকৰ যিটো মৰমৰ টিকটক এপছ আছে সেই টিকটক এপছটো ভাৰতত হ'বলৈ গৈ আছে বন্ধুসকল আমাৰ বা আপোনাৰ এই মৰমৰ টিকটক এপছটো কিয় ভাৰতত বন্ধ হ'বলৈ গৈ আছে মই আজি আপোনালোকক ক'ম। তো হেল্ল' বন্ধুসকল, মোৰ নাম মালেক, মোৰ লগত আছে লিলিমাষ্টাৰ আৰু মই আছোঁ আপোনাৰ লগত। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চাওঁ যে টিকটক এপটো কিয় আমাৰ ভাৰতত বন্ধ হ'বলৈ গৈ আছে। বন্ধুসকল সঁচাকৈ আমাৰ ভাৰতত টিকটক এপছটো বন্ধ হ'বলৈ গৈ আছে। মানে ইতিমধ্যে বহুতো টিকটক একাউণ্ট বন্ধ হৈ গৈছে, মানে টিকটক একাউণ্ট ডিলিট কৰি দিয়া হৈছে। ইয়াৰ কাৰণবোৰনো কি মই আপোনালোকক কৈ আছোঁ। বন্ধুসকল প্ৰথম যিটো কাৰণ হ'ল সেইটো হ'ল যে আমাৰ ভাৰতবৰ্ষত যিবোৰ ল'ৰা ছোৱালীয়ে টিকটক এপছটো ব্যৱহাৰ কৰে সেই ল'ৰা ছোৱালীবোৰৰ মাজৰ পৰা কিছুমান ল'ৰা ছোৱালীৰ বয়স 13 বছৰতকৈ কম। আৰু টিকটক এপ্লিকেশ্যনৰ যিজন ডেভেলপাৰ আছে সেই ডেভেলপাৰজনে যেতিয়া লক্ষ্য কৰিছে যে ভাৰতবৰ্ষত 13 বছৰতকৈ তলৰ ল'ৰা ছোৱালীয়ে টিকটক ব্যৱহাৰ কৰি আছে, মানে 13 বছৰতকৈ যিহেতু কম আৰু সেইসকলে যদি টিকটক এপ ব্যৱহাৰ কৰে তেতিয়াহ'লে টিকটক এপছটো সেইসকলৰ পৰা ডিলিট কৰি দিয়া হ'ব। আৰু ছেকেণ্ড কাৰণটো হৈছে যে আমাৰ ভাৰতবৰ্ষত ইমানে ল'ৰা ছোৱালীবোৰ টিকটকত লাগি গৈছে যে ল'ৰা ছোৱালীবোৰে পঢ়া শুনা বাদ দি টিকটকত লাগি গৈছে, টিকটকৰ শ্বৰ্ট ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে 13 বছৰতকৈ কম থকা ল'ৰা ছোৱালীবোৰেও টিকটক ব্যৱহাৰ কৰে আৰু সেইসকলৰ পঢ়া শুনা নষ্ট হ'বলৈ গৈ আছে আৰু সেইবাবে টিকটক এপছটো আমাৰ ভাৰতবৰ্ষৰ পৰা নাইকিয়া হ'ব পাৰে। আৰু বন্ধুসকল 3 নম্বৰ কাৰণ আৰু শেষৰ কাৰণটো হৈছে যে আমাৰ টিকটক ব্যৱহাৰকাৰীবোৰ ইমানেই বেছি হৈছে যে টিকটকত যিবোৰ ভিডিঅ' আপলোড কৰা হয়, মানে শ্বৰ্ট ভিডিঅ'বোৰ আপলোড কৰা হয়, আৰু সেই টিকটক কোম্পানী বা টিকটক অথৰিটিৰ পৰা এতিয়া নটিচ দিছে যে আমি এতিয়া আৰু টিকটকৰ ষ্ট'ৰ বঢ়াব নোৱাৰোঁ। মানে ডেইলি ইমানে ভিডিঅ' আপলোড কৰি থাকে টিকটক ব্যৱহাৰকাৰীসকলে বা টিকটক ইউজাৰসকলে যে ইমান ষ্ট'ৰ টিকটকৰ অথৰিটিয়ে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই বা প্ৰস্তুত কৰিবলৈ সামৰ্থ্য নহয়। সেইবাবে বন্ধুসকল আমাৰ এই মৰম লগা ভাল পোৱা টিকটক এপছটো ভাৰতত বন্ধ হ'বলৈ গৈ আছে। আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো মানে টেকনিকেল এনালাইচিছ চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমি সদায় লৈ আহোঁ। আৰু তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে কাকতৰ নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। তেতিয়ালৈকে আপোনালোকে ভাল লাগিব, সুস্থ থাকিব এই কামনাৰে আজিৰ ভিডিঅ'টো আমি কৰিলোঁ। থেংক ইউ ছ' মাছ।